আৰু গুৱাহাটীৰ দেশ কপাই যোৱা ডাবল মাৰ্ডাৰৰ অভিযোগনামা সাজু হৈ উঠিছে আজি সিজিএম আদালতত আৰক্ষীয়ে দাখিল কৰিব সেইখন চাৰ্জশ্বীট 28 পৃষ্ঠাজোৰা অভিযোগনামাত হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্যসমূহ আছে অমৰজ্যোতি দে আৰু শংকৰী দে নৃশংস হত্যাকাণ্ডৰ গোচৰ চাৰ্জশ্বীটত মুখ্য অভিযুক্ত হিচাপে বন্দনা কলিতাৰ নাম সন্নিবিষ্ট হৈছে আৰু হত্যাৰ সহযোগী হিচাপে আছে ধন্তি ডেকা আৰু অৰূপ ডেকাৰ নাম 26 জুলাইত শাহুৱেকক হত্যাৰ অভিযোগ উত্থাপন হৈছিল বন্দনাৰ বিৰুদ্ধে আৰু 17 আগষ্টত স্বামী অমৰজ্যোতি দেক হত্যা কৰা হৈছিল আৰু হত্যাৰ তথ্য প্ৰমাণ নষ্ট কৰিবলৈ মেঘালয়ত পেলাই দিয়া হৈছিল মৃতদেহ পৰৱৰ্তী সময়ত 3 মাহৰ পাছত আৰক্ষীয়ে যেহেতু বন্দনা কলিতাক গ্ৰেপ্তাৰ কৰে আৰু তাৰ পাছত তেওঁৰ যি দুই সহযোগী ধন্তি আৰু অৰূপ দুইজনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰ্তমান তিনিও কেন্দ্ৰীয় কাৰাগাৰতে আছে আৰু সেই যি দেশ কপাই যোৱা হত্যাকাণ্ড ডাবল মাৰ্ডাৰৰ হত্যাকাণ্ডৰ অভিযোগনামা ইতিমধ্যে সাজু হৈছে আৰু আজি সিজিএম আদালতত সেই অভিযোগনামা দাখিল কৰা হ'ব 28 পৃষ্ঠাজোৰা অভিযোগনামাত ইতিমধ্যে হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্যসমূহ আছে আমি পোনপটীয়াকৈ সবিশেষভাৱে জানিবলৈ আমি গৈছো আমাৰ সাংবাদিক বিনয় কলিতাৰ কাষলৈ বিনয় কলিতা পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছো জুলাইত সংঘটিত হোৱা সেই ঘটনাৰ অৱশেষত যেহেতু অভিযোগনামা সাজু কৰা হৈছে 28 পৃষ্ঠাজোৰা গতিকে সেই অভিযোগনামাত সকলোখিনি তথ্য আছে শিহৰণকাৰী হত্যাকাণ্ডৰ গতিকে আমি সবিশেষ কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম বিনয় হয় পংখী নিশ্চয়কৈ আচলতে 3 মাহৰ অন্তত আচলতে আৰক্ষীয়ে যি নুনমাটি আৰক্ষী আছিল আৰু নুনমাটি আৰক্ষীয়ে ইতিমধ্যে যি চাৰ্জশ্বীট সেই চাৰ্জশ্বীট ইতিমধ্যে সাজু কৰিছে আৰু আজি দিনত সিজিএম আদালতত সেই চাৰ্জশ্বীট দাখিল কৰা হ'ব 28 পৃষ্ঠাজোৰা যি চাৰ্জশ্বীট আছে সেই চাৰ্জশ্বীটত অভিযোগনামাত পাতে পাতে আচলতে পৃষ্ঠাই আছে যি হত্যাকাণ্ড সংঘটিত কৰিছিল ডাবল মাৰ্ডাৰ হত্যাকাণ্ড সেই ডাবল মাৰ্ডাৰৰ নৃশংস হত্যাকাণ্ডৰ বিৱৰণ তাত লিখা আছে আৰু ইতিমধ্যে যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আজি কিছু সময় পিছতে সিজিএম আদালতত সেই চাৰ্জশ্বীট দাখিল কৰা হ'ব কিন্তু ক'ব লাগিব যে যি দেশ কপোৱা যি ডাবল মাৰ্ডাৰ হত্যাকাণ্ড আছিল 26 জুলাইত আচলতে অতি নৃশংসভাৱে চানমাৰীত যি বাসগৃহ আছিল বাসগৃহত যিগৰাকী বন্দনা কলিতাৰ শাহুক নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু টুকুৰা টুকুৰকৈ কটা হৈছিল তেওঁৰ মৃতদেহ আৰু তাৰপিছতে ডাউকিত তেওঁৰ মৃতদেহ পেলাই দিয়া হৈছিল আৰু তাৰপিছত 17 জুলাইত তেওঁৰ স্বামী অমৰজ্যোতি দেক নুনমাটিৰ যি বাসগৃহ আছে নুনমাটিৰ বাসগৃহত নৃশংসভাৱে হত্যা কৰা হৈছিল তেওঁকো টুকুৰা টুকুৰকৈ কটা হৈছিল আৰু তেওঁৰ মৃতদেহ যি চেৰাপুঞ্জী অঞ্চল আছে চেৰাপুঞ্জীত তেওঁৰ মৃতদেহ দলিওৱা হৈছিল আৰু তাৰপিছত এটা যেতিয়া আচলতে 17 মই কৈ আছোঁ যে 17 আগষ্টত স্বামী অমৰজ্যোতি দেক হত্যা কৰা হৈছিলে আৰু তাৰপিছত 29 আগষ্টত তেওঁৰ পত্নী বন্দনা কলিতাই আচলতে নুনমাটি থানালৈ গৈ এটা মিচিং এণ্ট্ৰি গোচৰ ৰুজু কৰিছিলে মিচিং এণ্ট্ৰি এটা কেছ দিছিলে আৰু সেই কেছটো আছিল 56/22 নম্বৰত এটা গোচৰ মিচিং এণ্ট্ৰি হিচাপে লৈ আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰিছিলে আৰু তাৰ কিছুদিন পিছতে যেতিয়া আচলতে শংকৰীদেৰ একাউণ্টৰ পৰা 5 লাখ টকা হৰলুকি হৈছিল আৰু তেতিয়া আচলতে সমগ্ৰ বিষয়টো ওলাই পৰিছিল আৰু সেই ঘটনা আচলতে সেই ধন কোনে হৰলুকি কৰিলে সেই তথ্য আচলতে যেতিয়া আৰক্ষীয়ে বিচাৰ খুচাৰ কৰিলে তেতিয়া ওলাই পৰিলে যে যি বন্দনা কলিতা আছিল তেওঁৰ বুৱাৰী আচলতে সেই বুৱাৰী আচলতে সেই ধন উলিয়াই লৈ গৈছিল আৰু বুৱাৰীক তেওঁ থানালৈ মতা হৈছিল থানাত মতাৰ পিছত তেওঁ সোধপোছ কৰাৰ পিছতে সকলো কথা জল পটপট হৈ পৰিছিল আৰু তেতিয়া আচলতে আমি প্ৰথমে আচলতে NK-TVয়ে সেই 20 ফেব্ৰুৱাৰীত আমি সেই হত্যাকাণ্ডত যি নৃশংস হত্যাকাণ্ড আছিল আমি NK-TVয়ে প্ৰথমে পোহৰলৈ আনিছিলোঁ আৰু তাৰপিছতে এজনকৈ ধন্তি ডেকা অৰূপ ডেকা আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰি তেওঁলোকক সোধপোছ কৰা হৈছিল সোধপোছৰ অন্তত আচলতে অতি নৃশংসভাৱে যে ধনৰ বাবে আচলতে এই হত্যাকাণ্ড সংঘটিত কৰিছিলে সেই কথা জল পটপট হৈ ওলাই পৰিছিলে আৰু তাৰপিছত আৰক্ষীৰ যি জিম্মাত আছিলে জিম্মাত থকা সময়ত তেওঁলোকক সোধপোছ কৰা হৈছিল সোধপোছ কৰোঁতে সকলো তথ্য ওলাই পৰিছিল ওলাই পৰাৰ পিছত তেওঁলোকক যেতিয়া আচলতে অভিযুক্ত তেওঁলোক হ'ল তাৰপিছতে তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল আদালতে তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিলে কেন্দ্ৰীয় কাৰাগাৰত এই মুহূৰ্তত বন্দনা কলিতা ধন্তি ডেকা আৰু অৰূপ ডেকা আছে আৰু যি নৃশংস হত্যাকাণ্ড আচলতে সমগ্ৰ দেশ জোকাৰি গৈছিল যি হত্যাকাণ্ড আচলতে বৰ্বৰভাৱে হত্যাকাণ্ড সংঘটিত কৰা হৈছিল অতি নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰিছিল টুকুৰা টুকুৰকৈ আচলতে মই কৈছোঁ যে টুকুৰা টুকুৰকৈ মৃতদেহ কাটি আচলতে তাত ৰখা হৈছিল আৰু বস্তাত বান্ধি সেই মৃতদেহ এখন যি অৰূপ ডেকাৰ যি গাড়ী আছিল তেওঁ যিহেতু কেব চালক আছিলে কেব চালক থকাৰ বাবে তেওঁ যিখন গাড়ী আছিল সেই গাড়ীৰে লৈ গৈ মেঘালয়ত তেওঁৰ মৃতদেহ পেলোৱা হৈছিল প্ৰথমে শংকৰীদেৰ মৃতদেহ আৰু তাৰপিছতে আচলতে 26 জুলাইত শংকৰীদেৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু 17 আগষ্টত অতি নৃশংসভাৱে যে নুনমাটিৰ বাসগৃহ আছে নুনমাটিৰ বাসগৃহত অমৰজ্যোতি দেক হত্যা কৰা হৈছিল আৰু অমৰজ্যোতি দেকো ঠিক একেদৰে আচলতে তেওঁৰ মৃতদেহ টুকুৰা টুকুৰকৈ কটা হৈছিল আৰু তাৰপিছত তেওঁৰ মৃতদেহ লৈ যোৱা হৈছিল চেৰাপুঞ্জী মেঘালয় অঞ্চললৈ আৰু মেঘালয়ত তেওঁৰ মৃতদেহ দলিয়াই দিয়া হৈছিল আৰক্ষীয়ে যেতিয়া সোধপোছ কৰিছিলে আৰক্ষীয়ে যেতিয়া সোধপোছ কৰি আচলতে মেঘালয় অঞ্চলত মৃতদেহ বিচাৰি অভিযান চলাইছিলে কিন্তু মৃতদেহৰ কিছু অংশ আচলতে আৰক্ষীয়ে লাভ কৰিছিলে আৰু আৰক্ষীয়ে লাভ কৰি সেই তথ্যৰ ভিত্তিত আৰু যিসমূহ তথ্য সম্বল আৰক্ষীয়ে যুগুত কৰিছিলে সেই তদন্তৰ সময়ত আচলতে
আচলতে সেই তথ্যসমূহ ইতিমধ্যে চাৰ্জশ্বিটত তেওঁলোকে দাখিল কৰিছে আৰু সেই যি 28 পৃষ্ঠাজোৰা চাৰ্জশ্বিট সেই 28 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত আচলতে পৃষ্ঠাই আচলতে সেইসমূহ কথা লিখা আছে গতিকে কিছু সময় পিছত যিহেতু চাৰ্জশ্বিট দাখিল কৰা হ'ব চিজিএম আদালতত গতিকে চিজিএম আদালতত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত চাৰ্জশ্বিটত আৰু কোনবোৰ তথ্য আছে কি তথ্য আছে আচলতে সেই সকলোবোৰ ওলাই পৰিব কিন্তু সকলোতকৈ ডাঙৰ কথাটোৱে হ'ল যে 3 মাহৰ অন্তত আচলতে আৰক্ষীয়ে যি চাৰ্জশ্বিট দিবলৈ গৈ আছে সেই চাৰ্জশ্বিটত আচলতে পৃষ্ঠাই আছে যি নিশংস হত্যাকাণ্ড যি ডাবুল মাৰ্ডাৰ সংঘটিত হৈছিলে ডাবুল মাৰ্ডাৰ ঘটনাৰ সকলোখিনি কথা আচলতে তাত স্পষ্টকৈ লিখা আছে মই পূৰ্বে কৈছোঁ যে ধনৰ বাবে আচলতে কেইটামান ধনৰ বাবে উচ্চাকাংক্ষী আছিল বন্দনা কলিতা আৰু উচ্চাকাংক্ষী হোৱাৰ বাবে বন্দনা কলিতাই সমগ্ৰ পৰিকল্পনা ৰচনা কৰিছিল ধন্তি ডেকা যিজন প্ৰেমিক আছিল তেওঁৰ প্ৰেমিকৰ সৈতে সকলোখিনি আচলতে তেওঁলোক দুয়ো পৰিকল্পনা ৰচিছিলে আৰু পৰিকল্পনাৰ অনুযায়ী অৰূপ ডেকা নামৰ যিজন খানাপাৰাৰ যুৱক আছিল সেই খানাপাৰাৰ যুৱকজনক তেওঁলোকে সহযোগী হিচাপে লৈছিল আৰু সহযোগী হিচাপে লৈ যে চানমাৰী বাসগৃহত থকা যি শাহু তেওঁ থাকে চানমাৰী বাসগৃহত শাহুৱেক থাকে গতিকে শাহুৱেকৰ অতি নৃশংসভাৱে হত্যা কৰা হৈছিল অতি নৃশংসভাৱে হত্যা কৰাৰ পিছত যেতিয়া আচলতে শাহুক দেখা পোৱা নাছিল পৰিয়ালৰ লোকসকল তালৈ গৈছিল পৰিয়ালৰ লোকসকলে গৈ তেওঁক বিচাৰি পোৱা নাছিল তাৰপিছতে পৰিয়ালৰ লোকৰ মাজত সন্দেহ হৈছিল যে ক'ত নোহোৱা হ'ল তাৰপিছতে যেতিয়া আচলতে 17 আগষ্টত পুনৰ স্বামীক যেতিয়া হত্যাকাণ্ড সংঘটিত কৰিলে আৰু তাৰপিছত 29 আগষ্টত আচলতে যেতিয়া আচলতে বন্দনা কলিতা নুনমাটি থানালৈ গ'ল নুনমাটি থানাত গৈ তেওঁলোক মিচিং এণ্ট্ৰি এটা কৰিলে যে স্বামী আৰু শাহু তেওঁ নোহোৱা হৈছে আৰু সেই সূত্ৰে তেওঁ এটা তাত মিচিং এণ্ট্ৰি কেছ দিছিলে আৰু 56/22 নম্বৰত এটা মিচিং এণ্ট্ৰি কেছ ৰুজু কৰি আৰক্ষীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছিলে আৰু তেতিয়া আচলতে যি শাহুৰ যি একাউণ্ট আছিলে একাউণ্টৰ পৰা 5 লাখ টকা এটা হৰলুকি হৈছিল সেই 5 লাখ টকা ক'ত নোহোৱা হ'ল কেনেদৰে নোহোৱা হ'ল সেই বিষয়ত আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিলে আৰু তদন্ত আৰম্ভ কৰাৰ পিছতে সকলোখিনি কথা জল পটপট হৈ ওলাই পৰিলে যে বন্দনা কলিতাই সেই ধন আত্মসাৎ কৰিছিলে সেই ধন একাউণ্টৰ পৰা উলিয়াই লৈ গৈছিলে কিহৰ বাবে উলিয়াই নিলে সেয়া তেওঁ সোধপোছ কৰাৰ অন্তত আৰক্ষীয়ে যেতিয়া আচলতে সমগ্ৰ বিষয়টো পোহৰলৈ আছিল যে হত্যাকাণ্ড সংঘটিত কৰিছিলে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু হত্যা কৰি অৰূপ ডেকা ধন্তি ডেকাৰ সৈতে আচলতে সেই মৃতদেহ যি মেঘালয় অঞ্চলত পেলোৱা হৈছিল আৰু তাৰপিছতে আচলতে আৰক্ষীয়ে 3জনক গ্ৰেপ্তাৰ কৰিছিলে গ্ৰেপ্তাৰ কৰি সোধা পোছাৰ অন্তত মেঘালয়ত তেওঁলোকে অভিযান চলাইছিলে অভিযান চলাই যি মৃতদেহৰ অৱশিষ্ট সেই অৱশিষ্ট তেওঁলোকে তাৰ পৰা উঠাই আনিছিলে উঠাই আনি অৱশেষত যি চাৰ্জশ্বিটনামা সেই যি অভিযোগনামা সেই অভিযোগনামাত ইতিমধ্যে সেই কথাবোৰ তেওঁলোকে স্পষ্টকৈ লিখিছে আৰু আৰক্ষী তদন্তকাৰী বিষয়ে সেই কথাবোৰ লিখিছে গতিকে কিছু সময় পিছত যিহেতু চাৰ্জশ্বিট আদালতত চিজিএম আদালতত দাখিল কৰা হ'ব চাৰ্জশ্বিটত 28 পৃষ্ঠাজোৰা চাৰ্জশ্বিটখনত আৰু কি আছে সেই সকলোখিনি তথ্য NKTVৰ দৰ্শকসকলক জনাব পৰা যাব পংখী ধন্যবাদ জনাইছোঁ বিনয় কলিতা গতিকে সেই চাৰ্জশ্বিটখন ইতিমধ্যে সাজু হৈ পৰিছে জুলাইত সংঘটিত হৈছিলে সেই চাঞ্চলকৰ হত্যাকাণ্ড প্ৰথমে শাহুৱেকক হত্যা কৰি তাৰ পাছত স্বামীক হত্যা কৰিছিল আগষ্ট মাহত আৰু সেই দুই হত্যাকাণ্ডৰ এতিয়া সমগ্ৰ কথাখিনি সেই অভিযোগনামাত উল্লেখ আছে সেই শিহৰণকাৰী তথ্যখিনি সন্নিৱিষ্ট হৈছে গতিকে আজি সেই অভিযোগনামা দাখিল কৰা হ'ব চিজিএম আদালতত তাৰ বাবে ইতিমধ্যে মহানগৰ আৰক্ষী সাজু হৈ পৰিছে